পৰীক্ষাৰ বহি পুনৰীক্ষণৰ পিছতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান লাভ কৰে শিৱসাগৰৰ প্ৰাৰ্থনাই। শিৱসাগৰ জিলালৈ পুনৰ আন এক ভাল খবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহি পুনৰীক্ষণত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ প্ৰাৰ্থনা দত্তৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা প্ৰাৰ্থনা দত্ত শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। সাধাৰণ বিজ্ঞানত মাত্ৰ 67 নম্বৰ পোৱাৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হৈছিল ছাত্ৰীগৰাকী। দৃঢ়মনা মেধাৱী ছাত্ৰীগৰাকী আত্মবিশ্বাসেৰে বহি পুনৰীক্ষণ সিদ্ধান্ত লৈছিল। শেষত সাধাৰণ বিজ্ঞানত 99 নম্বৰ লাভৰ পাছতেই ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰা বুলি ঘোষণা এবাৰ। মেধাৱী ছাত্ৰীগৰাকী প্ৰাৰ্থনা দত্ত শলগুৰি অঞ্চলৰ প্ৰয়াত তিলক দত্ত আৰু জুৰি শইকীয়া দত্তৰ একমাত্ৰ কন্যা। মাত্ৰ 3 বছৰ বয়সতে পিতৃক হেৰুওৱা ছাত্ৰীগৰাকীৰ পৰিয়াল তথা অধ্যয়ন কৰা বিদ্যালয়খনত আনন্দ জোৱাৰ। একে সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত এনেধৰণৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বিপৰীতে ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।